মহাকাশ প্ৰতিযোগিতা এতিয়া আৰু ৰাষ্ট্ৰৰ সীমাত সীমাবদ্ধ নহয়। পৃথিৱীৰ শীৰ্ষ ধনকুবেৰসকলে মহাকাশ জয়ৰ নিচাত বৈজ্ঞানিক কল্পকাহিনীক বাস্তৱত ৰূপান্তৰ কৰিবলৈ গৈছে। তাৰ অংশ হিচাপে ভাৰ্জিন গেলেক্টিকৰ ফাউণ্ডাৰ ৰিচাৰ্ড ব্ৰেনছন আৰু ব্লু অৰিজিনৰ প্ৰতিষ্ঠাতা জেফ বেজোছ অলপ কেইদিন আগতে মহাকাশৰ পৰা ঘূৰি আহিছে। দুজন ডাঙৰ মানুহ মহাকাশ যোৱাৰ মাধ্যমত এক নতুন যুগৰ সূচনা হৈছে। সিহঁতৰ এই মহাকাশ যাত্ৰা মূলতঃ ভৱিষ্যত মহাকাশ কেন্দ্ৰিক পৰ্যটন ব্যৱসায়ৰ কাৰ্যকৰী বিজ্ঞাপন হিচাপে কাম কৰিব। কেনেকৈ এই পৰ্বত বিলিয়নিয়াৰসকলৰ মহাকাশ যাত্ৰা সম্পৰ্কে আলোচনা কৰা হ'ব। অলপতে মহাকাশৰ পৰা উভতি অহা জেফ বেজোছ আৰু ৰিচাৰ্ড ব্ৰেনছন উভয়েই বিলিয়নিয়াৰ। জেফ বেজোছ বিশ্বৰ 1 নম্বৰ ধনী আৰু বিশ্বৰ শীৰ্ষ ধনীসকলৰ মাজত ৰিচাৰ্ড ব্ৰেনছনৰ অৱস্থান 633তম, কিন্তু সিহঁতৰ সম্পদৰ পাৰ্থক্য আকাশ পাতাল। জেফ বেজোছৰ সম্পদৰ পৰিমাণ $206 বিলিয়ন আৰু ৰিচাৰ্ড ব্ৰেনছনৰ সম্পদৰ পৰিমাণ মাত্ৰ $4.7 বিলিয়ন। ৰিচাৰ্ড ব্ৰেনছন মহাকাশলৈ গৈছে 2021 চনৰ 11 জুলাই তাৰিখে। তাৰ ঠিক 9 দিন পিছত 20 জুলাইত জেফ বেজোছ মহাকাশৰ পৰা ফুৰি আহিছে। ৰিচাৰ্ড ব্ৰেনছনৰ লগত মহাকাশলৈ যোৱা অন্যান্যসকল হ'ল ভাৰ্জিন গেলেক্টিকৰ প্ৰধান মহাকাশচাৰী প্ৰশিক্ষক বেথ মোছেছ, কোম্পানীৰ ভাইচ প্ৰেছিডেণ্ট শিৰিষা বান্ডলা আৰু ভাৰ্জিন গেলেক্টিকৰ প্ৰধান অপাৰেশ্যন ইঞ্জিনিয়াৰ কলিন বানেট। অইনফালে জেফ বেজোছৰ মহাকাশ ভ্ৰমণ সঙ্গী আছিল তাৰ দাদা মাৰ্ক বেজোছ, 82 বছৰৰ ৱালি ফাংক আৰু 18 বছৰ বয়সীয়া অলিভাৰ ডেমন। ৱালি ফাংক হ'ল এতিয়ালৈকে মহাকাশলৈ যোৱা সকলোতকৈ বয়সীয়াল ব্যক্তি আৰু অলিভাৰ ডেমন হ'ল সকলোতকৈ কম বয়সীয়া মহাকাশ ভ্ৰমণকাৰী। অৰ্থাৎ বেজোছেই একেটি মহাকাশযানতে আটাইতকৈ বয়সীয়াল আৰু আটাইতকৈ কম বয়সীয়াল মহাকাশ যাত্ৰী লৈ গৈছে। জেফ আৰু ৰিচাৰ্ডৰ মহাকাশ যাত্ৰাৰ মাজত বহু সংখ্যক গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। দুটি প্ৰতিষ্ঠানৰ মহাকাশযান আৰু ফ্লাইট সম্পৰ্কে আলোচনা কৰিলে পাৰ্থক্যসমূহ স্পষ্ট হৈ পৰিব। ভাৰ্জিন গেলেক্টিকৰ মহাকাশযানৰ নাম VSS ইউনিটি। এইটো এটা হাই এল্টিটিউড প্লেন বা মহাকাশযান, যি সাধাৰণ বাণিজ্যিক বিমানৰ দৰেই পৰিচালিত হয়। অইনফালে ব্লু অৰিজিনৰ মহাকাশযানৰ নাম নিউ শ্বেপাৰ্ড। এইটো এটি মহাকাশগামী অত্যাধুনিক ৰকেট। ভাৰ্জিন গেলেক্টিকৰ মহাকাশযানটো VMS ইভ নামৰ দুটি যমজ বিমানৰ লগত সংযুক্ত থাকে। 45,000 ফুট উচ্চতাত উপস্থিত হোৱাৰ পিছত মহাকাশযানখন মূল বিমানখনৰ পৰা বিচ্ছিন্ন হৈ যায়। তেতিয়া পাইলট বিমানৰ লগত সংযুক্ত থকা ৰকেট ইঞ্জিন অন কৰি প্ৰায় থিয়ভাৱে 80 কিলোমিটাৰ ওপৰলৈ উঠি যায়। 4জন যাত্ৰী বহনকাৰী এই ফ্লাইট পৰিচালনাৰ বাবে 2জন দক্ষ পাইলট আছিল। প্ৰায় 90 মিনিটৰ মহাকাশ ভ্ৰমণৰ শেষত VSS ইউনিটি সাধাৰণ বিমানৰ দৰে ভূমিত অৱতৰণ কৰে। অইনফালে ব্লু অৰিজিনৰ নিউ শ্বেপাৰ্ড ৰকেট শব্দৰ গতিতকৈ 3 গুণ দ্ৰুত বেগত যাব পাৰে। এই যানখন দুটা ভাগত বিভক্ত। তলৰ অংশটো পুনৰ ব্যৱহাৰযোগ্য ৰকেট আৰু ইয়াৰ ওপৰত আছে 6জন ধাৰণ ক্ষমতা সম্পন্ন এটি কেপচুল। ভূমিৰ পৰা উৎক্ষেপণৰ 3 মিনিট পিছত কেপচুলখন ৰকেটখনৰ পৰা বিচ্ছিন্ন হৈ পৰে। তেতিয়া ৰকেটখন পৃথিৱীলৈ ঘূৰি আহে আৰু কেপচুলখন মহাকাশলৈ যাত্ৰা অব্যাহত ৰাখে। সম্পূৰ্ণ স্বয়ংক্ৰিয় এই মহাকাশযানখনত কোনো পাইলট নাই। মাটিত থকা মিছন কণ্ট্ৰল ৰুমৰ পৰা যানখন নিয়ন্ত্ৰণ কৰা হয়। মাত্ৰ 10 মিনিটৰ মহাকাশ যাত্ৰাৰ শেষত ব্লু অৰিজিন কেপচুল 3টা পেৰাচুটৰ সহায়ত পশ্চিম টেক্সাছৰ মৰুভূমিত অৱতৰণ কৰে। বেজোছ আৰু ব্ৰেনছনৰ মহাকাশ ভ্ৰমণৰ গুৰুত্বপূৰ্ণ পাৰ্থক্য হ'ল কাৰামান লাইন। কাৰামান লাইনৰ সহায়ত পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ সীমা নিৰ্ধাৰণ কৰা হয়। সমুদ্ৰ পৃষ্ঠৰ পৰা 100 কিলোমিটাৰ উচ্চতাৰ পৰা কাৰামান লাইন আৰম্ভ হয়। কাৰামান লাইনৰ পৰা মহাকাশ আৰম্ভ হোৱা বিষয়টো আন্তৰ্জাতিকভাৱে স্বীকৃত, কিন্তু মাৰ্কিন মহাকাশ সংস্থা নাছা সমুদ্ৰ পৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতাকে মহাকাশৰ আৰম্ভণি বুলি বিবেচনা কৰে। কিন্তু মাৰ্কিন মহাকাশ সংস্থা নাছা সমুদ্ৰ পৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতাকে মহাকাশৰ আৰম্ভ বুলি বিবেচনা কৰে। ব্লু অৰিজিনৰ নিউ শ্বেপাৰ্ড কেপচুল 107 কিলোমিটাৰ উচ্চতাত উপস্থিত হোৱাৰ পিছত কাৰামান লাইন অতিক্ৰম কৰিছে, কিন্তু ভাৰ্জিন গেলেক্টিকৰ মহাকাশযান কাৰামান লাইন অতিক্ৰম কৰা নাই। সিহঁত নাছা স্বীকৃত মহাকাশৰ পৰা ঘূৰি আহিছে। মহাকাশত এই 80 আৰু 100 কিলোমিটাৰ উচ্চতাৰ মাজত তেনে কোনো পাৰ্থক্যই নাই। উভয় উচ্চতাতে মানুহ
ওয়েটলেস বা ভাৰশূন্যতা অনুভৱ কৰে। দুয়োটি প্ৰতিষ্ঠানৰ মহাকাশ যাত্ৰাতে যাত্ৰীসকল মাত্ৰ 2 পৰা 3 মিনিট ভাৰশূন্যতা উপভোগ কৰিব পাৰিছে। ভাৰ্জিন গেলেক্টিকৰ VSS ইউনিটি ইয়াৰ আগত মাত্ৰ 3বাৰ পৰীক্ষামূলকভাৱে উৰণ সম্পন্ন কৰিছে আৰু ব্লু অৰিজিনৰ নিউ শ্বেপাৰ্ডৰ 15বাৰ নিৰাপদ ফ্লাইটৰ অভিজ্ঞতা আছে। VSS ইউনিটিত দুৰ্ঘটনাৰ সময়ত জৰুৰী বহিৰ্গমনৰ কোনো ব্যৱস্থা নাই, কিন্তু নিউ শ্বেপাৰ্ডত কোনো দুৰ্ঘটনা ঘটিলে যাত্ৰীবাহী কেপচুল স্বয়ংক্ৰিয়ভাৱে বিচ্ছিন্ন হৈ যাব। VSS ইউনিটিৰ খিৰিকী সাধাৰণ বিমানৰ খিৰিকীৰ দৰে। অইনফালে নিউ শ্বেপাৰ্ডত আছে মহাকাশযানসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ খিৰিকী, সেয়ে ইয়াৰ পৰা সকলোতকৈ শ্ৰেষ্ঠ মহাকাশৰ দৃশ্য উপভোগ কৰিব পাৰি। নিউ শ্বেপাৰ্ডত ভ্ৰমণ কৰিলে ওজন স্তৰৰ ক্ষতিকৰ প্ৰভাৱ বহু কম, কিন্তু VSS ইউনিটিৰ মহাকাশ ভ্ৰমণত ওজন স্তৰৰ ক্ষতিকৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বহু বেছি। ভাৰ্জিন গেলেক্টিক আৰু ব্লু অৰিজিন উভয় কোম্পানীৰ ফ্লাইট আছিল সাব অৰবিটেল ফ্লাইট। তাৰ মানে ইহঁতে পৃথিৱীক সম্পূৰ্ণ পৰ্যবেক্ষণ কৰা নাই। পৃথিৱীৰ বাহিৰৰ সামান্য অংশ ঘূৰি আকৌ ভূপৃষ্ঠলৈ উভতি আহিছে। দুজন বিলনিয়াৰ মহাকাশত ঘূৰি অহাৰ মাধ্যমত মহাকাশ ভ্ৰমণৰ নতুন যুগৰ সূচনা হ'ল। ব্লু অৰিজিন আৰু ভাৰ্জিন গেলেক্টিক ইতিমধ্যে আমেৰিকান বিমান পৰিবহণ সংস্থাৰ পৰা মহাকাশ যাত্ৰী পৰিবহণৰ অনুমতি পাইছে। সিহঁত অহা বছৰৰ পৰাই মহাকাশত বাণিজ্যিক ফ্লাইট পৰিচালনা কৰিব। মাত্ৰ 5 কোটি টকা খৰচ কৰি ভাৰ্জিন গেলেক্টিকৰ সহায়ত মহাকাশৰ পৰা ঘূৰি আহিব পাৰিব। অইনফালে ব্লু অৰিজিন প্ৰথম মহাকাশ ভ্ৰমণৰ এটি টিকট বিক্ৰী কৰিছিল 238 কোটি টকাত। 140খনতকৈও বেছি দেশৰ পৰা নিলামত অংশগ্ৰহণকাৰীসকলৰ মাজত নাম প্ৰকাশত ইচ্ছা প্ৰকাশ নকৰা এজন ব্যক্তি টিকটখন কিনিছিল, কিন্তু ব্যক্তিগত ব্যস্ততাৰ বাবে তেওঁ জেফ বেজছৰ লগত প্ৰথম মহাকাশ যাত্ৰাত যাব পৰা নাই। প্ৰথম ফ্লাইটতে বিলনিয়াৰ উদ্যোক্তাসকল সিহঁতৰ মহাকাশযান ব্যৱহাৰ কৰি বুজাইছে যে এইসমূহ মহাকাশযান মহাকাশলৈ যোৱাৰ বাবে কিমান নিৰাপদ। দুয়োটি কোম্পানীৰ ব্যৱসায়ৰ ধৰণ সম্পূৰ্ণ ভিন্ন হ'লেও উভয়ৰে প্ৰথম মহাকাশ যাত্ৰা ব্যৱসায়িকভাৱে সম্পূৰ্ণ সফল হৈছে। বহু বিলিয়নিয়াৰ আৰু সেলিব্ৰিটি ইতিমধ্যে ভাৰ্জিন গেলেক্টিকৰ ভৱিষ্যত ফ্লাইটৰ বাবে সিট বুকিং কৰিছে আৰু ব্লু অৰিজিন সিহঁতৰ সাফল্য দেখাই চৰকাৰী আৰু সামৰিক বাহিনীৰ পৰা ডাঙৰ ধৰণৰ কাম পাবলৈ গৈ আছে। বৰ্তমান পৃথিৱীৰ সকলোতকৈ ধনী মানুহ জেফ বেজছ পৃথিৱীত তাৰ নাম স্মৰণীয় কৰি ৰাখিবলৈ এক বিস্ময়কৰ ঘড়ী নিৰ্মাণত অৰ্থ খৰচ কৰিছে। ঘড়ীখনৰ নাম দা লং নাও ক্লক। এই ঘড়ীৰ বিশেষত্ব হ'ল ঘড়ীখন অহা 10,000 বছৰ নিৰ্ভুল সময় দিব পাৰিব। এটি ঘড়ীক 10,000 বছৰ চলোৱা কল্পনাতকৈও অধিক চেলেঞ্জ। পৃথিৱীৰ সকলোতকৈ দীৰ্ঘ সময় পৰিমাপ কৰা ঘড়ী দা লং নাও ক্লক সম্পৰ্কে কথা পাতিম নেক্সট ভিডিঅ'ত। কেনেকৈ চেনেলখনত আপুনি নতুন হ'লে আমাৰ অন্যান্য ভিডিঅ'সমূহ চাবলৈ পাহৰি নাযাব। পৰৱৰ্তী ভিডিঅ' আপলোড হোৱাৰ লগে লগে চাব খুজিলে কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰক। দেখা হ'ব পুনৰ আকৌ এটি এমেজিং ভিডিঅ'ত।